গাইস চাও কিমান ধুনীয়া 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 মই জীৱনতো দেখা নাই यार रे मैंने सुकून कहीं नहीं मिलता सही कह गाइस साफ साफ की दुनिया মানে আৰু তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই নিউ ব্লগ তো গাইজ আজি আমি যাইছোঁ ফুৰিবৰ কাৰণে ক'ত যাইছোঁ আপোনালোকৰ ভিডিঅ'টো লাষ্টলৈ চাব লাগিব তো গাইজ আমি যাইছোঁ বুদ্ধ মন্দিৰত মই আৰু হাচিনা যাইছোঁ ফাৰ্ষ্ট টাইম গাইজ আপোনালোকক কেনেকুৱা লাগি যায় কিনে আপোনালোকক চব দেখাই থাকিম ভিডিঅ'টো অলপ অলপ বৰষুণ দিছে তথাপিও আমি গাইজ যাম বুলি কৈছোঁ না গাইজ যামেই আৰু কালিৰ পৰহি তথাপিও চাৰা আমি তাৰমানে ঘূৰি আছোঁ মানে আৰু আজি আপোনালোকে ইমান খালি কৈছো বলক নেদেখা আজি বলকে মনে আছে ব্লগে মনে হয় গাইজ ব্লগে মনে থাকি আমি আপোনালোকে ভিডিঅ'টো চাই দিয়ক লাষ্টলৈ কেনেকুৱা লাগে কমেণ্ট কৰি জনাব আমি বুদ্ধ মন্দিৰ পাই গ'লো এইয়া গাইজ এইয়া বুদ্ধ মন্দিৰ কি শান্তি আহা কি মজা লাগাবে রং করতে আরো ভালো লাগছে না ইয়েস ফাইনালি গাইজ আমি এইখানে পাই গেলো বুদ্ধ মন্দিৰ এতিয়া আমি ওপৰত যাম গাইজ আপোনালোক দেখাইছোঁ এইয়া গাইজ ফালদি যাম এইটোৰ মেইন ৰাস্তাটো এতিয়া আমি যাই আছোঁ হাচিনা আৰু মই এইটো হৈছে বুদ্ধ মন্দিৰ এতিয়া আমি যাই আছোঁ হাচিনা কেনেকুৱা লাগছে এইখানে এই তাই ৰাণীৰ ঘৰ হয়ো বাৰু ৰাণী আৰু গাইজ এইয়া ভিউ ওপৰত বেছি ভাল মেইন ৰাস্তা এইফালে বহুত চাহ এই মানুহবিলাক থাকেও চা আমাক ৰাখিলে হয় কেইদিনমানৰ কাৰণে এফালে যাম ওপৰত দেখি ভিতৰত দেখি আপনারা দেখা দিন গাছ বাকি চাই মজা লাগে গাছ কিনে নতুনকে কালার হচ্ছে আর বেশি ভালো লাগে আছে দে আমি সিঁড়ি ফেলে উঠি যাইছো এফালে মন্দিৰ আছে এই সেইফালে ৰাস্তাটো যাব পাৰি এফালে যাব পাৰি কিন্তু আমি এফালে জানা এফালে গেছি ভৰি বিহাব এফালে গেছো কাৰণে এফালে যাইছো এইফালে পৰা ওপৰৰ পৰা খিনি ভিউ চাওঁ কি মজা গাইছ ততে চা মন্দিৰ হয় ৰে বুদ্ধ মন্দিৰত মনটা আমি নুসুমাও দেচোন তাৰে আৰু এয়া আৰু হাচিনা কেনে লাগছে আহি কেনে এতিয়া আমি ওপৰত দেখি যাওঁ যাৰ সেই ওপৰ আৰু ওপৰত যাব লাগিব গাইছ বহুত ওপৰত এয়া তো বুদ্ধদেৱটো তো গাইছে এইখিনি জেগা চাকি তাৰমানে আধা গুৱাহাটীখন চব ইয়াৰ পৰাই দেখায় বাকীখিনি আৰু ইফালে কি ধুনীয়া ভিউ এনেকুৱা ভিউ দেখা পাইছিলোঁ ক'ৰবাত আমি সেইকাৰণে চাব আহিছোঁ দেখা নাছিলোঁ কাৰণে সেইটো বোলে গা ধুব আহিব তই গৰম দিন যাবি ইয়াতে গৰমৰ বন্ধত গাইস চাও কিমান ধুনীয়া 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 মই জীৱনতো দেখা নাই यार रे मैंने सुकून कहीं नहीं मिलता सही कह गाइस साफ साफ की दुनिया মানে আৰু আপোনালোকে এই মেইন ৰাস্তা কি ধুনীয়া গাইস ভাল লাগছে আসামত অলি পুৰা হেল্পি বঢ়িয়া লাগছে তাই এখানে তো গাইজ ফাইনালি তেনে আমি ঘৰত যাই আছোঁ হ'ল আমাৰ চাহ খোৱা এনেফালে আৰু আমি ঘৰত যাই আছোঁ শান্তি একদম তো গাইজ এতিয়া আমি ঘৰত যাই আছোঁ গোটেইকেইটাই ফাইনেলি তারা খাওয়া হ'ল চালোঁ বঢ়িয়া লাগছে আপোনাৰ ঘূৰি চাই আছোঁ ৰাস্তালৈকে পুৰা ঘৰত যাই আছোঁ হাচিনা এইফালে দলং বনাব গাইজ দলং সেইকাৰণে গোটেই পাহাৰখন কাটি দিছিল এইয়া আধা দলং হৈছে আধা হোৱা নাই আমাৰ স্কুলৰো গাইজ ভাঙি দিছিল মানে ভাঙা যাৱা নাই এতিয়ালৈকে ভাঙি দিব আৰু আগতে মই এখন কৰিছিলোঁ বা আলু পেঁয়াজ দোকানে আলু 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 পিঁয়াজ পিঁয়াজ আলু 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 পিঁয়াজ 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 আলু 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 আলু
দেখাই থাকিম গাছ কিমান এটা আলু পাওয়া যায় আমাৰ ইয়াতে আলু পিঁয়াজ নহৰু চব পাই গাছ আলুৰ মাৰ্কেট পিঁয়াজৰ মাৰ্কেট চব এয়া গাছ আলু 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 এশ আৰু দেখি থাকিম গাছ চাই থাকিব আলু 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 এশ আলু 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 এশ পুৰা বিক্ৰী কৰি আছে নে গাইজ আমি দোকান দিম আলু পিঁয়াজৰ তো গাইজ আজিৰ ব্লগটো এইখিনিতে আছিল বাকী ব্লগত আপোনালোকৰ নেক্সট ব্লগত লগ পাই থাকিম তো গাইজ টাটা বাই বাই